Hey, welcome back to our channel. আজি মই আপোনাক কম যে যিবিলাক পেপাৰ প্লেট মেচিন হওক ইণ্ডাষ্ট্ৰিয়েল যিবিলাক মেচিন হওক অনলি পেপাৰ প্লেট বুলিয়ে নহয় আগৰবাতি মেচিন কেণ্ডেল মেচিন কফি কাপ পেপাৰ বেগ সব মেচিনত যিবিলাক গভৰ্ণমেণ্টে আমাক লোন দিয়ে ঠিক আছে সব কথা বহুতে নাজানে এই কথাটো বহুতে সোধে তো সেইটো বিষয়ে মই ক'ম তো আপুনি ভিডিঅ'টো শেষলৈকে চাব তেতিয়া বুজি পাব মই ষ্টেপ বাই ষ্টেপ ক'ম আপোনাক কেনেকৈ আপুনি লোনটো ল'ব উইদিন 10 দিনৰ ভিতৰত আপুনি লোনটো পাই যাব ঠিক আছে তো এইটো বেসিক্যালি কি হয় এইটো গভৰ্ণমেণ্টে দিয়া হয় যিবিলাক ধৰক নিবনুৱাৰ কাৰণে দিয়ে মেচিনাৰী প্ৰডাক্টক দিয়ে প্ৰত্যেকৰ ডিষ্ট্ৰিক্টত থাকে অসমৰ তো সেইটো লোৱাৰ প্ৰচেছটো এনেকুৱা হয় আপোনাৰ প্ৰথম আপুনি ভিজিট কৰিলে আপোনাৰ নিয়াৰ বাই আপুনি বেংকত গ'লে বেংকত সুধিলে আপোনাৰ ডাইৰেক্ট বেংকৰ থ্ৰুত আপুনি লোনটো নল'ব বেংকৰ থ্ৰুত ল'লে আপোনাৰ বহুত দিন আপুনি বেংকত অহা যোৱা কৰি থাকিব লাগিব আপুনি লোনো নাপায় পাছত ঠিক আছে আপুনি স্কিমটোৰ কথা ক'ব লাগিব বেংকত ভিজিট কৰি আপুনি গৈ সুধিলে কিছুমান ডিষ্ট্ৰিক্টত আপোনাৰ পাৰ্টিকুলাৰলি DIC অফিচ থাকে আৰু কিছুমানত কি হয় আপোনাৰ বেংকৰ লগতে লিংক থাকে DIC ঠিক আছে DIC তো আপুনি সুধিলে তাত মেনেজাৰৰ লগত কথা পাতিলে যে মোক এই প্ৰজেক্টটোৰ কাৰণে এই মেচিনটোৰ কাৰণে মোক এটা লোন লাগে যোনটো গভৰ্ণমেণ্টে দিয়া DIC আণ্ডাৰ লোনটো লাগে ঠিক আছে তো যেতিয়া আপুনি তেনেকৈ ডেছক্ৰাইব কৰিব কোৱাৰ পিছত আপোনাক যোনটো আপোনাৰ যিকোনো মেচিনৰ ধৰি লওক এইটো পেপাৰ প্লেট মেচিন ঠিক আছে এই মেচিনটোৱে আপোনাক কোনটো ভেৰাইটি লয় ধৰি লওক কিমান প্ৰজেক্ট হয় কিমান টোটেল আপোনাৰ এমাউণ্ট আপুনি ল'ব গভৰ্ণমেণ্টৰ পৰা লোনটো সেইটো হিচাপত আপোনাক সুধিব যে আপোনাক এটা প্ৰজেক্ট ৰিপৰ্ট বিচাৰিব ঠিক আছে আপুনি আমাক ক'লে যে প্ৰজেক্ট ৰিপৰ্টবিলাক এনেকুৱা চাওক এইবিলাক প্ৰজেক্ট ৰিপৰ্ট হ'ব আমি এনেকৈ প্ৰজেক্ট ৰিপৰ্ট বনাই দিম কিমানটো আপোনাৰ ধৰি লওক বাজেট হ'ব এপ্ৰক্স আপুনি 3 লাখ লয় 4 লাখ লয় 5 লাখ লয় সেইটো আপোনাৰ ওপৰত কথা ঠিক আছে তো এইটো হিচাপত প্ৰজেক্ট ৰিপৰ্টটো আমি আপোনাক বনাই দিম আপুনি নেক্সট ডে গৈ পেলাই আপুনি এইটো ছাবমিট কৰিব লাগিব আপোনালোকৰ তাৰ বেংকৰ যদি আণ্ডাৰ থাকে বেংকৰ তাতে আপুনি বস্তুটো আপুনি ছাবমিট কৰিব লাগিব প্ৰজেক্ট ৰিপৰ্টটো কমপ্লিট হোৱাৰ পিছত যেতিয়া চোৱাৰ পিছত আপোনাক ছাজেশ্যন কৰিব নিজে যে প্ৰজেক্ট ৰিপৰ্টটো আপোনাৰ অ'কে আছে আৰু এটা কথা আপুনি মনত ৰাখিব যেতিয়া আপুনি লোনটোৰ কাৰণে কথা পাতিব তেতিয়া আপুনি এটা কথা সুধিব নাপাহৰিব যে 60-40% ডিফাৰেণ্ট থাকে কিছুমানৰ DIC আণ্ডাৰত থাকে 60% মেচিনত দিয়ে আৰু 40% ৰ মেটেৰিয়েলত দিয়ে যিবিলাক কেঁচা মালত লোনটো দিয়ে ঠিক আছে যদি দুইটাত আপোনাৰ ইকুৱেলি দিয়ে তেন্তে আপুনি প্ৰজেক্ট ৰিপৰ্টতো সেম আপুনি তাত মেনশ্যন কৰিব লাগিব 60% ধৰি লওক আপুনি 3 লাখৰ লোন লৈছে 2 লাখ টকা আপুনি মেচিনত দিলে মেচিনত আপুনি ডেছক্ৰাইব কৰিলে আৰু 1 লাখৰ আপুনি ৰ মেটেৰিয়েল ল'লে সেই প্ৰডাক্টটো ঠিক আছে ঠিক তেনেধৰণে আপোনাৰ এইবিলাক সব আপোনাৰ কমপ্লিট হোৱাৰ পিছত আপোনাক নিজে আপোনাক যোনটো মেইনটো হ'ল আপোনাৰ কোটেশ্যনটো বিচাৰিব যে সেম যোনটো এমাউণ্টত প্ৰজেক্ট ৰিপৰ্ট বনাইছে সেম এজ ইট ইজ আপোনাক কোটেশ্যন বিচাৰিব DIC অফিচৰ পৰা কোটেশ্যনটো হ'ব এনেকুৱা চাওক এইবিলাক কোটেশ্যন হয় আমি বেলেগ মানুহক দিয়া যিবিলাকৰ অলৰেডি লোন ছাকচেছ হৈ গ'ল 10 দিনৰ ভিতৰত লোন পায় মেচিনো অলৰেডি গ'ল এইবিলাক কোটেশ্যন হয় আপুনি যিমানটো বাজেটত এমাউণ্ট হ'ব প্ৰজেক্ট ৰিপৰ্টত থাকিব সিমানটো হিচাপতে আমি মেচিনাৰী বস্তু মানে মেচিনৰ ফুল কষ্টৰ পৰা ধৰি যিমানখিনি ডাই পৰা ধৰি যোনটো প্ৰডাক্টত লয় গোটেইখিনি ডেছক্ৰাইব থাকিব আৰু তাৰ যোনটো ফুল টোটেল বাজেট ইয়াত থাকিব টোটেল বাজেট এইটো আপোনাৰ কোটেশ্যনটো দিয়াৰ পিছত তাহাঁতে কোটেশ্যন চাব সব ছাবমিট কৰাৰ পিছত আপোনাৰ যিবিলাক ভেলিড ID যেনে ভোটাৰ কাৰ্ড হওক পেন কাৰ্ড আধাৰ কাৰ্ড সব কমপ্লিট প্ৰচেছ হোৱাৰ পিছত এই বস্তুটো আপোনাক তাত ছাবমিট কৰিব লাগিব তাহাঁতে লৈ ল'ব একচেপ্ট কৰিব একচেপ্ট কৰাৰ পিছত আপোনাক তেহেঁতসকলে মানে বেংকৰ ফালৰ পৰা মানে DIC ফালৰ পৰা আমাৰ যিহেতু কোটেশ্যনত আমাৰ অফিচৰ নাম থাকিব আমাৰ সব কণ্টেক্ট ডিটেইলছ থাকিব আমাৰ লগত যোগাযোগ কৰিব যে কথাটো হয় নে নহয় তাৰপিছত আমি এইটো অলৰেডি কমপ্লিট আমি এপ্ৰুভ কৰাৰ পিছত আমি তেখেতসকলক অলৰেডি আমি কৈ দিম যে এইটো হয় ইয়াত আমাৰ ফালৰ পৰা সব অ'কে হোৱাৰ পাছত তাহাঁতে আপোনাক লোনটো দিব লোনটো আপোনাৰ একাউণ্টত যোনটো পাৰ্চনেল একাউণ্টত তাত নিদিয়ে আমাৰ অফিচৰ একাউণ্টতে লোনটো আমাৰ যোনটো ইয়াত একাউণ্ট নম্বৰ আমাৰ অফিচৰ থাকিব ইয়াত আপোনাৰ লোনটো প্ৰচেছ হ'ব মানে আপোনাৰ সোমাব যিমানটো এমাউণ্টত 4 লাখ ল'লে 4 লাখ টকা সোমাব 3 লাখ দিছে আপুনি কোটেশ্যনত 3 লাখ সোমাব তাৰ পৰা আপুনি মেচিনটো বাই কৰিব পাৰিব যোনটো EMI প্ৰচেছ EMIত কেনেকৈ মেচিন লয় EMIটো ঠিক তেনেধৰণে আপুনি DIC আণ্ডাৰত আপুনি লোনটো পোৱাৰ পিছত পইচাটো পে'মেণ্টটো সোমোৱাৰ পিছত DICৰ যোনটো লোন থাকিব ধৰি লওক EMI থাকিব EMIটো আপোনাৰ গভৰ্ণমেণ্টক আপুনি মান্থলি বেচিছত যেনেকৈ আপোনাৰ যিকোনো EMI প্ৰডাক্ট লয় সেইটো হিচাপত আপোনাৰ পৰা EMIটো কাটিব ঠিক আছে তো ঠিক তেনেধৰণে আপোনাৰ এইটো পেপাৰ প্লেটৰ ফুলি অট'মেটিক এইটো মেচিনৰ যোনটো টোটেল কষ্ট থাকিব 1 লাখ আপোনাৰ ওপৰত থাকিব 1 লাখৰ ওপৰত যদি আপুনি এইটো মেচিনৰ 2-3টা লয় কথা এটা কৈছোঁ মই সেইটো হিচাপত আপুনি প্ৰজেক্ট ৰিপৰ্টো বনাব লাগিব আৰু প্ৰজেক্ট ৰিপৰ্টৰ সেম এজ ইট ইজ আপুনি কোটেশ্যন ছাবমিট কৰিব লাগিব ঠিক আছে আৰু এটা কথা আপুনি মনত ৰাখিব কোটেশ্যনত যোনটো আপোনাৰ ধৰি লওক ভেলিড আপোনাৰ ID প্ৰুফ ধৰি লওক আপোনাৰ মেনশ্যন কৰিব সেইটোৱে দিব আপুনি ধৰি লওক মোৰ দেউতা বা আপোনাৰ মাৰ আপোনাৰ দি পেলাই হেৰি নকৰিব আপোনাৰ নিজৰ দিব নিজৰ সব কৰিব তাত আপোনাৰ কমপ্লিট হ'ব ঠিক আছে
তো DIC তেনেকৈ আপোনাৰ DIC আপোনাৰ কিছুমান ডিষ্ট্ৰিক্টত আপোনাৰ পাৰ্টিকুলাৰলি DIC অফিচ থাকে এক্সট্ৰাকৈ DIC আৰু কিছুমানৰ বেংকৰ লগত লিংক থাকে যেনে SBI হওক ICICI বেংক হওক আপুনি নিয়াৰ বাই আপোনাৰ যোনটো বেংক থাকিব তাত আপুনি ভিজিট কৰক তাত আপুনি কথা পাতক যে মেচিনেৰী প্ৰডাক্টত কেনেকৈ লোনটো DIC আণ্ডাৰত লওঁ ডাইৰেক্ট বেংকৰ থ্ৰুত নল'ব বেংকৰ থ্ৰুত ল'লে আপোনাৰ বহুত দিন আপডাউন কৰিব লাগিব লোনটো আপোনাৰ বহুত দিন লাগি যাব হয়তো নাপাবও পাৰে কিন্তু DICত আপুনি 100% আপুনি চিয়ৰ হয় আপুনি DICত 10 দিনৰ ভিতৰত লোনটো পাই যাব যিহেতু এইটো গভৰ্ণমেণ্টে দি আপোনাক লোন হয় মেচিনেৰী প্ৰডাক্টত ঠিক আছে আমি যেহেতু ডিল কৰোঁ আপোনালোকে জানে পেপাৰ প্লেট মেচিন আগৰবাতি কফি কাপ অল মেচিনেৰী প্ৰডাক্ট আমি ডিল কৰোঁ তাৰ ৰ মেটেৰিয়েল আমাৰ ওচৰত পাব আৰু আমাৰ অফিচ আপোনালোকে গম পায় যোৰহাট বৰুৱা চাৰিআলি নিয়াৰ মেইন টাউনৰ ওচৰত ঠিক আছে কিবা আপোনাৰ যোগাযোগ থাকিলে কিবা জানিবলগীয়া থাকিলে নাম্বাৰ মই মানে আপোনাক প্ৰভাইড কৰি দিম তাত আপুনি কণ্টেক্ট কৰিব মই আৰু আপোনাক ফোন যোগে জনাই দিম ঠিক আছে তো DIC আণ্ডাৰত লোনটো মই কেনেকৈ লয় আপোনাক ক'লোঁ এইটো অনলি পেপাৰ প্লেট ইণ্ডিভিজুৱেলি এইটো মেচিন বুলিয়ে নহয় ইয়াৰ পাৰ্টিকুলাৰ যিবিলাক মেচিন আগৰবাতি মেচিন বেলেগ বেলেগ মেচিন চব মেচিন পাৰিব অনলি বোলে পেপাৰ প্লেট মেচিনতে DIC লোন ন সেইটো নহয় আপুনি বেলেগ মেচিনতো পাৰিব যদি আপুনি কিবা কনফিউজন থাকে আপুনি মোক যোগাযোগ কৰিব কণ্টেক্ট কৰিব মই আপোনাক সেই বিষয়ে জনাই দিম ঠিক আছে আৰু যোনটো প্ৰজেক্ট ৰিপৰ্ট থাকিব সেম এইবিলাক প্ৰজেক্ট ৰিপৰ্ট দেখিছে আমি এনেকৈ কোটেশ্যন দিওঁ কোটেশ্যনত DIC আণ্ডাৰত যদি আপুনি লোন লয় উইদিন আপোনাৰ 10 দিনৰ ভিতৰত আপোনাৰ লোনটো পাই যাব ঠিক আছে এইবিলাক আমাৰ প্ৰজেক্ট ৰিপৰ্ট কোটেশ্যন চবৰে বেলেগ বেলেগ মানুহ আছে বেলেগ বেলেগ আমি অলৰেডি এইবিলাকৰ লোন হৈ গ'ল মেচিন অলৰেডি আমি ইয়াৰ পৰা আমাৰ ফিটিং কৰি চব কমপ্লিট প্ৰচেছ হৈ গ'ল ঠিক আছে আৰু এটা কথা মই আপোনালোকক আৰু এটা কৈ দিছোঁ DICত মানে এনেকুৱা হয় DIC আপুনি লোন 10 দিনৰ ভিতৰত পাই যায় ঠিক আছে যোনটো প্ৰচেছ হয় DIC আণ্ডাৰত কেনেকৈ আপুনি লোনটো ল'ব পাৰ্টিকুলাৰ যিকোনো এটা মেচিনৰ বাবে ঠিক আছে সেইটো মই প্ৰচেছটো কৈ দিলোঁ তাত কিছুমান পইণ্ট থাকে ঠিক আছে পইণ্টটো মানে এনেকুৱা হয় অইনটো পইণ্ট একো নাই আপোনাৰ বোলে কিবা আপোনাৰ আগৰ কিবা লোন প্ৰচেছ বাকী আছিল তেতিয়া অলপ জেং থাকে আৰু যদি আপোনাৰ লোনৰ কোনো চেপ্টাৰ আগত চব কমপ্লিট আছে তেতিয়া আপুনি 10 দিনৰ ভিতৰত DIC আণ্ডাৰত আপুনি লোন পাই যাব যিকোনো বস্তুৰ কাৰণে মানে মেচিনৰ প্ৰডাক্টৰ এইটো পেপাৰ প্লেট মেচিন আমাৰ ওচৰত আপুনি পেপাৰ প্লেট মেচিন পাব আগৰবাতি মেচিন পাব কেণ্ডেল মেচিন পাব কফি কাপ মেচিন পাব স্ক্ৰাবাৰ মেচিন পাব পপকৰ্ণ মেকিং মেচিন পাব পেপাৰ বেগ মেচিন অল যিবিলাক ইণ্ডাষ্ট্ৰিয়েল মেচিন হয় সকলোখিনি আমাৰ ওচৰত পাব তাৰ ৰ মেটেৰিয়েলখিনি আমাৰ ওচৰত পাব ঠিক আছে আমি অনলি আমাৰ যিবিলাক লোকেল হয় আমি অকল অসমতে মেচিন ছাপ্লাই নকৰোঁ অসমৰ বাহিৰতো যায় আমাৰ মেচিন নাগালেণ্ডত যায় মণিপুৰত যায় অৰুণাচল যায় ত্ৰিপুৰাত যায় ধৰ্মনগৰ তাত যায় ইহঁতি মানে আপোনাৰ কোচবিহাৰ আপোনাৰ কেলকাতালৈকে যায় ঠিক আছে তো তাৰ কাৰণে তাৰ ধৰি লওক আপোনাৰ অসমৰ বাহিৰত মণিপুৰ নাগালেণ্ড অৰুণাচল তাত DIC তাৰো DIC থাকে তাত নথকা নহয় আমাৰ অসমত যেনেকৈ DIC থাকে গভৰ্ণমেণ্টে দিয়া অল ইণ্ডিয়া এইটো আপোনাক কভাৰ কৰে ঠিক আছে প্ৰত্যেকখন ষ্টেটত থাকে DIC অকল যে অসমতে আছে এইটো নহয় তাতো যদি আপুনি তাৰ কোনোবাই যদি চাইছে মোৰ এইটো আপুনি সেইটো আপোনাৰ ছেইম প্ৰচেছেই হ'ব কেনেকৈ DIC লোনটো এপ্লাই কৰিব সেইটো ছেইম প্ৰচেছ হ'ব ঠিক আছে তাতো আপুনি এপ্লাই কৰিব পাৰিব আৰু DICত মানে এইটো হয় জাষ্ট আপুনি যেতিয়া এপ্লাই কৰিব এইটো জাষ্ট আপুনি কনফাৰ্ম হ'ব DICত মানে কি হয় আপোনাৰ 60 আৰু 40% কিছুমান DICত পাৰ্টিকুলাৰ থাকিলে 60% মেচিনত দিলে 40% ৰ মেটেৰিয়েলত দিয়ে যদি আপোনাৰ বোলে যদি কয় বোলে অনলি আমি ৰ মেটেৰিয়েলত নিদিওঁ অনলি মেচিনৰ প্ৰডাক্টত দিওঁ তেতিয়া আপুনি মেচিনৰ প্ৰডাক্টতে গোটেই হেৰিটো আপুনি লোনটো এপ্ৰুভ কৰিব পাৰিব ধৰি লওক আপুনি 3 লাখত যদি লয় 3 লাখত আপুনি যোনটো প্ৰজেক্ট ৰিপৰ্টত মেনশ্যন কৰাব আমি মেনশ্যন কৰাই দিম প্ৰজেক্ট ৰিপৰ্টটো আমিয়ে বনাই দিম কোটেশ্যনো আমিয়ে বনাই দিম সেইটো হিচাপত আপুনি লোনটো লৈ ল'ব মানে আপুনি মেচিনটো লৈ ল'ব লাগিলে ৰ মেটেৰিয়েলটো আপুনি পাছত বাই কৰিব কিন্তু প্ৰচেছটো আপুনি তেনেকৈ কৰিব লাগিব বোলে আপোনাৰ 60+40 মানে দুইটাতে আপোনাৰ DIC আণ্ডাৰত এপ্ৰুভ কৰে লোনটো তেতিয়া আপোনাৰটো ভাল হ'ব তেতিয়া আপোনাৰ 60% মেচিনত ল'লে আৰু বাকী যোনটো 40% হ'ব সেইটো আপুনি ৰ মেটেৰিয়েলত আপুনি ইনভেষ্ট কৰিব পাৰিব যোনটো মেচিনে নলওক পেপাৰ প্লেট ল'লে ইয়াৰ যিখিনি কেপি ফেঞ্চি যিখিনি কেঁচামাল থাকিলে এইটো ল'লে আগৰবাতি ল'লে আপোনাৰ ধূপৰ মেচিন ল'লে আপোনাৰ আগৰবাতিৰ যিখিনি ৰ মেটেৰিয়েল লাগিব ইনাৰ আউটাৰ ষ্টেণ্ড জিপ অইল বেম্বো ষ্টিক সেইখিনি আপুনি ল'ব পাৰিব ঠিক আছে ঠিক তেনেধৰণে আপোনাৰ প্ৰত্যেকটো মেচিনৰ আপোনাৰ তেনেকৈ ৰ মেটেৰিয়েলত আপুনি পাৰ্টিকুলাৰলি আপুনি হেৰি কৰিব পাৰিব যোনটো পাৰ্চেণ্টেজত আপোনাৰ DIC আণ্ডাৰত দিব আৰু এটা কথা DIC মানে কি হয় কিছুমান ডিষ্ট্ৰিক্টত DICৰ পাৰ্টিকুলাৰ মানে আপোনাৰ ইণ্ডিভিজুৱেলি এটা ছেপাৰেট অফিচ থাকে আৰু কিছুমানৰ ধৰি লওক বেংকৰ লগত লিংক থাকে আপুনি সেইকাৰণে যদি আপুনি DIC আণ্ডাৰত লোন ল'ম বুলি ভাবিছে আপুনি 10 দিনৰ ভিতৰত DICত আপুনি লোনটো পাই যাব কিন্তু লোন পোৱাৰ আগত আপুনি নিয়াৰ বাই আপোনাৰ যোনটো বেংক আছে বেংকত আপুনি একবাৰ ভিজিট কৰক ভিজিট কৰি সোধক যে আপোনালোকৰ বেংকৰ লগত DIC আণ্ডাৰ অফিচটো লিংক আছেনে নাই নে ছেপাৰেটকৈ আছে ঠিক আছে যদি আপোনাৰ আছে তেন্তে আপোনাৰ যোনটো প্ৰচেছ থাকিল মই আপোনাক কৈ দিলোঁ সেইটো প্ৰচেছৰ মতে আপুনি কাম কৰিব সেইটো হিচাপত আপুনি লোনটো পাই যাব উইদিন আপোনাৰ 10 দিনৰ ভিতৰত আৰু ইয়াত ছাবচিডি বোলা এটা কথা থাকে ছাবচিডি এনেকুৱা হয় যদি আপোনাৰ সেই বেংকটোত আপোনাৰ একাউণ্ট নাম্বাৰ নাই ঠিক আছে একাউণ্ট যদি নাই একাউণ্ট নাম্বাৰটো আপুনি ধৰি লওক একাউণ্ট এটা আপুনি খুলিব লাগিব অইনটো একো নাই সেইটোৱে হয় যদি তাত যোনটো এমাউণ্টত কাটিব সেইটো আপোনাৰ যোনটো লোন এমাউণ্ট থাকিব হয়তো তাৰপৰা মাইনাছ হৈ যাব হয়তো আপোনাৰ একাউণ্টতে আপোনাৰ যোনটো এমাউণ্টত ধৰি লওক আপোনাৰ 5000 একাউণ্টটো খুলিলে 5000টো আপোনাৰ একাউণ্টতে থাকিব ঠিক আছে আপুনি
আপুনি পাছত উলিয়াই লৈ ল'ব পাৰে। তো তেনেকুৱা হয়। খালি আপুনি একবাৰ ভিজিট কৰি পেলাই আপুনি সুধিব যে DIC আণ্ডাৰত আপোনালোকৰ লগত লিংক আছেনে নে এক্সট্ৰাকৈ আছে। যদি এক্সট্ৰাকৈ আছে তেখেতসকলে আপোনাক কৈ দিব যে ক'ত DIC আপোনালোকৰ ডিষ্ট্ৰিক্টৰ অফিচত আছে, তাত গৈ আপুনি ভিজিট কৰিব। ভিজিট কৰি আপোনাৰ মই কোৱা যোনটো প্ৰচেছ হয় তেনেকৈ আপুনি কাম কৰিব, আপুনি উইদিন 10 দিনৰ ভিতৰত লোনটো পাই যাব। খালি যিবিলাক আপুনি আপোনাৰ ডকুমেণ্টছ দিব, ডকুমেণ্টছবিলাক আপোনাক ধৰি লওক আপোনাৰ ভেলিড দিব, ধৰি লওক আপোনাৰে দিব আৰু আপোনাৰ এইবিলাক আপুনি ধৰি লওক আপোনাৰ ফাৰ্ষ্ট কপি, ধৰি লওক যিবিলাক অৰিজিনেল হয় অৰিজিনেলবিলাক আপুনি ছাবমিট কৰিব, ঠিক আছে। আৰু পেপাৰ প্লেট মেচিন আমাৰ অফিচৰ এড্ৰেছটো মই আপোনাক কৈ দিলোঁ। আৰু কিবা জানিবলগীয়া থাকিলে মোক কণ্টেক্ট কৰিব, ঠিক আছে। মই নাম্বাৰটো দি দিম, আমাক কণ্টেক্ট কৰিব। মই আৰু তাৰ নেক্সট যি কাম কৰিবলগীয়া হয়, কেনেকৈ আপোনাক লোনটোৰ বিষয়ে অকণমান হেল্প কৰিবলগীয়া হয় উইদিন আপোনাৰ যিহেতু এটা বিহু আহিছে, বিহুটো এটা বহুতত আমি অলৰেডি আমি লোন দি দিলোঁ, ঠিক আছে। মানে আমাৰ প্ৰটেকশ্যনৰ প্ৰজেক্ট ৰিপৰ্ট দিলোঁ, লোনো এপ্ৰুভ হৈ গ'ল। আমি অলৰেডি মেচিন 6-7টা মেচিন লোনৰ আণ্ডাৰতে গুচি গ'ল, পাই আছে, ঠিক আছে। তো আপোনালোকে যদি আপোনাৰ বাজেটটো ধৰি লওক আপোনাৰ হাতত নাই, ফাণ্ডটো আপুনি বিজনেছ এটা কৰিব বিচাৰিছে, যিকোনো ইণ্ডাষ্ট্ৰিয়েল পেপাৰ প্লেট হওক, আগৰবাতি হওক, তো সেইটো হিচাপত আপুনি আপোনাৰ হাতত নাথাকিলেও যোনটো গভৰ্ণমেণ্টে স্কিম দিছে সেইটো আপুনি ক্লেইম কৰক। আপুনি ক্লেইম কৰাৰ পিছত লোনটো পোৱাৰ পিছত আপুনি মেচিন লৈ আপোনাৰ বিজনেছটো আপুনি ডে বাই ডে আপুনি গ্ৰ'থ কৰক, ঠিক আছে। তো মই জাষ্ট আপোনাক সেইটোৱে আজি বুজাই ক'লোঁ। তো ভিডিঅ'টো ইয়ালৈকে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। তো আৰু কিবা জানিবলগীয়া থাকিলে মোক আপুনি যোগাযোগ কৰিব, ঠিক আছে। চ' টিল দেন ষ্টে টিউন।